আজি আমাৰ মাহঁতক দিব হেমন্ত মামাই 10,000 টকাৰ চেক। সেইবাবে এফালে আমাৰ মায়ে ঢাকাৰ নেপালী শাড়ী পিন্ধি ওলাইছে আৰু এফালে বৰমাই ওলাইছে চাদৰ মেখেলা পিন্ধি, মানে নিজৰ কালচাৰেল ড্ৰেছ পিন্ধিব দিছিল চবকে। আৰু এফালে মাহঁতে ওলাই গুচি গ'ল। আৰু গাইজ আমাৰ ঘৰতো মামাৰ ছোৱালী দুজনী আহিছিল আৰু মায়ে মানে মিটিঙৰ কাৰণে ৰাতিপুৱা গুচি গ'ল আৰু মই ইহঁতক ঘূৰাব বুলি ইয়াতে লৈ আহিলোঁ মিটিঙতে। আৰু আজি দেখিলোঁ যে মানে আমাৰ ইলেক্ট্ৰিক বাছো অপেনিং হৈ আছিল, ইফালে আমাৰ চৰণ বড়ো ডাঙৰীয়া আৰু ইফালে মিনিষ্টাৰবিলাক আহিছিল আৰু ইফালে আমি বহি পেলাই অলপ লেকচাৰ শুনিলোঁ। আৰু ইফালে বাছ অপেনিং হ'ল ফাইনেলি গাইজ। আৰু এই বাছটো হ'ল মাজবাট টু তেজপুৰ যাব। আৰু গাইজ বাছ অপেনিঙৰ মিটিঙৰ পৰা ওলাই আহি আমি মাহঁতে মানে য'ত মিটিঙত আহিছে আজি 10,000 টকাৰ চেক দিব চবকে, চ' তেওঁলোকৰ মিটিঙতো আমি মানুহ চাব আহি গ'লোঁ। আৰু ইমান ধুনীয়াকৈ মানে চবে নিজৰ কালচাৰেল ড্ৰেছ পিন্ধি আহিছে, নেপালী, অসমীয়া, বড়ো, কাৰ্বি চবে নিজৰ ড্ৰেছ পৰিধান কৰি আহিছে আৰু বহুত ধুনীয়া লাগিছে আৰু বহুত ভিৰো আছিল। আৰু ইয়াৰ পৰা আমি গ'লোঁ মহামণি মন্দিৰ আৰু মহামণি মন্দিৰত অলপ টাইম থাকি পেলাই তাৰ পৰা আমি ওলাই আহিলোঁ। আৰু ঘৰ পাওঁতে অলপ লেট হৈ গৈছিল আৰু মাহঁতেও ঘৰ আহি পাইছিল। আৰু ইফালে দেখিছেনে ৰিফ্ৰেছমেণ্ট। আজিলৈ আহিছোঁ, বাই বাই।